CM হ'ব বিটিচিত কোন বিশ্বজিৎ দৈমাৰী এইটো ক'ত CM এই আমেৰিকা প্ৰেসিডেন্ট আপনার এই বিটিসি চিফ গোয়া মানুষই বিশ্বজিৎ আমেরিকা প্রেসিডেন্ট হয়ে গেল তার মানে এইবার নেক্সট প্রেসিডেন্টও বিশ্বজিৎ দৈমাৰী হব ডাঙৰীয়াই বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক মৰম কৰে কাৰণে ইমান ডাঙৰ কথা কৈ দিছে মানে আমেৰিকাৰ প্ৰেসিডেন্ট হ'ব তাৰ মানে কিমান মৰম কৰে তেখেতে যে নিজৰ ভাইটি হিচাপে হওক বা বন্ধু হিচাপে হওক এই কাৰণে কৈছে এনেইটো নকয় যে মৰম আছে কাৰণে কৈছে যে আমেৰিকাৰ ৰাষ্ট্ৰপতি হ'ব পাৰে বুলি কেনে গতিকে মইতো ক'ব নোৱাৰো কাৰণ যি কথাৰ বাস্তৱ নাই এটো ভাৰতৰ প্ৰেসিডেন্ট হলে বেলেগ কথা ভাৰতৰ গভৰ্ণৰ হলে বেলেগ কথা আমাৰ অসমৰ এজন নাগৰিক ভাৰতৰ এজন নাগৰিক কেনেকৈ যায় আমেৰিকাৰ প্ৰেসিডেন্ট হ'ব এই কথাবিলাকৰ কিবা ভ্যালু আছে জানো এই কথাবিলাকৰ কিবা মিনিং আছে জানো এই কথাবিলাকৰটো একো মিনিং নাই আৰু এটা CM হ'ব বিটিচিত কোন বিশ্বজিৎ দৈমাৰী এইটো ক'ত CM এই আমেরিকা প্রেসিডেন্ট আপনার এই বিটিসি চিফ গোয়া মানুষই বিশ্বজিৎ আমেরিকা প্রেসিডেন্ট হয়ে গেল তার মানে এইবার নেক্সট প্রেসিডেন্টও বিশ্বজিৎ দৈমাৰী হব ডাঙৰীয়াই বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক মৰম কৰে কাৰণে ইমান ডাঙৰ কথা কৈ দিছে মানে আমেৰিকাৰ প্ৰেসিডেন্ট হ'ব তাৰ মানে কিমান মৰম কৰে তেখেতে যে নিজৰ ভাইটি হিচাপে হওক বা বন্ধু হিচাপে হওক এই কাৰণে কৈছে এনেইটো নকয় যে মৰম আছে কাৰণে কৈছে যে আমেৰিকাৰ ৰাষ্ট্ৰপতি হ'ব পাৰে বুলি কেনে গতিকে মইতো ক'ব নোৱাৰো কাৰণ যি কথাৰ বাস্তৱ নাই এটো ভাৰতৰ প্ৰেসিডেন্ট হলে বেলেগ কথা ভাৰতৰ গভৰ্ণৰ হলে বেলেগ কথা আমাৰ অসমৰ এজন নাগৰিক ভাৰতৰ এজন নাগৰিক কেনেকৈ যায় আমেৰিকাৰ প্ৰেসিডেন্ট হ'ব এই কথাবিলাকৰ কিবা ভ্যালু আছে জানো এই কথাবিলাকৰ কিবা মিনিং আছে জানো এই কথাবিলাকৰটো একো মিনিং নাই আৰু এটা CM হ'ব বিটিচিত কোন বিশ্বজিৎ দৈমাৰী এইটো ক'ত CM এই আমেরিকা প্রেসিডেন্ট আপনার এই বিটিসি চিফ গোয়া মানুষই বিশ্বজিৎ আমেরিকা প্রেসিডেন্ট হয়ে গেল তার মানে এইবার নেক্সট প্রেসিডেন্টও বিশ্বজিৎ দৈমাৰী হব ডাঙৰীয়াই বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক মৰম কৰে কাৰণে ইমান ডাঙৰ কথা কৈ দিছে মানে আমেৰিকাৰ প্ৰেসিডেন্ট হ'ব তাৰ মানে কিমান মৰম কৰে তেখেতে যে নিজৰ ভাইটি হিচাপে হওক বা বন্ধু হিচাপে হওক এই কাৰণে কৈছে এনেইটো নকয় যে মৰম আছে কাৰণে কৈছে যে আমেৰিকাৰ ৰাষ্ট্ৰপতি হ'ব পাৰে বুলি কেনে গতিকে মইতো ক'ব নোৱাৰো কাৰণ যি কথাৰ বাস্তৱ নাই এটো ভাৰতৰ প্ৰেসিডেন্ট হলে বেলেগ কথা ভাৰতৰ গভৰ্ণৰ হলে বেলেগ কথা আমাৰ অসমৰ এজন নাগৰিক ভাৰতৰ এজন নাগৰিক কেনেকৈ যায় আমেৰিকাৰ প্ৰেসিডেন্ট হ'ব এই কথাবিলাকৰ কিবা ভ্যালু আছে জানো এই কথাবিলাকৰ কিবা মিনিং আছে জানো এই কথাবিলাকৰটো একো মিনিং নাই আৰু এটা